হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত মই সংগীতাই অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰৰ কিছু সকামৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, তথাপিও আজি কোনো এডিট নকৰা এটা সৰু ভিডিঅ' এটা দি আছোঁ। যদি ভাল পায় লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ওচৰতে থকা এখন সৰু গাঁও বুলিয়ে ক'ব লাগিব, শিশু চিলড্ৰেনছ ভিলেজ। এইখন হৈছে এখন এনেকুৱা ঠাই য'ত যিসকলৰ পিতৃ মাতৃ নাথাকে তেনেধৰণৰ বাচ্চাক ইয়াতে ৰখা হয়। তেওঁলোকক ইয়াতে আমি লগ নাপালোঁ যিখিনি সময়ত আহিছিলোঁ, তথাপিও তাতে কেইজন মানুহে তেওঁলোকক ৰাখে, তেওঁলোকৰ লগত অলৰেডি মই কথা পাতি সকলোখিনি বুজ লৈছোঁ। ইয়াতে বৰ্তমান আছে 13 গৰাকী ছোৱালী বৰ্তমান এতিয়া আছে। আমাৰ যিহেতু মই কৈছিলোঁ যে এটা সকাম গৈছে বুলি, সকামত বহু বস্তু ৰৈ গৈছে খাব পৰাকৈ, তো সেইখিনি ভালখিনি চাই আমি ভাবিলোঁ বেয়া হৈ যোৱাতকৈ ইয়াতে দি দিওঁ, তেওঁলোকে এটলিষ্ট খাব পাৰিব আৰু তেওঁলোকে খোৱা মানে আমি এটা আশীৰ্বাদ পাম। আপোনালোকেও যদি কিবা দিব বিচাৰে মই ডেছক্ৰিপশ্যন বক্সত ডিটেইলছটো দি দিম, কাইণ্ডলি তাতে চাই আপোনালোকে দিব পাৰিব। খুব ধুনীয়া পৰিৱেশ এটাত আছে, তেওঁলোকক পঢ়া শুনাৰ পৰা সকলোখিনি দায়িত্ব তেওঁলোকে। আৰু লগতে জনাব বিচাৰিছোঁ আমাৰ ঘৰৰ এজন হৈছে নতুন ফেমিলি মেম্বাৰ, যাৰ নাম হৈছে লেক্সি। আমি এতিয়া দীপাৱলীৰ ফাৰ্ষ্ট ডে আমি লৈছিলোঁ 12 নৱেম্বৰ। বহুত মৰম লগা হয়, তো সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে আমাৰ লগত ভালদৰে থাকিব পাৰে, আৰু তাইক লৈ মই ভিডিঅ' পিছলৈ দি থাকিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভাল পায় লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।